তো গাইজ আপোনালোকে কেনেকৈ চব ভালে আছে তো আজি ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট ভিডিঅ' হ'ব গৈছে কি চলি আছে আপোনালোকে গমে পাই আছে ইউটিউবত যাওক ইনষ্টাত যাওক য'তে যাওঁ মই মানে এটা ভিডিঅ' মানে বহুত বেয়াকৈ লাগি আছে এই কুৰকুৰি পেকেট তলত চাব পাৰে তো কুৰকুৰি পেকেটটো চাওকচোন কুৰকুৰি পেকেটত জুবিন দাৰ ফটো লগাই আছে কিয় লগাব লাগে সেইবিলাক এডভাৰটাইজমেণ্টৰ কাৰণে পইচা বেছি ইনকাম হ'ব কোম্পানী বেছি বেনিফিট হ'ব বেছি টকা কোম্পানীয়ে গঠিব পাৰিব তো এইবিলাক কাৰ কিয় কৰি আছে এনেকুৱা আমি ইমান ডাঙৰ মানুহ এজন হেৰাই পেলাইছোঁ মমূল্য সম্পদ এজন হেৰাই পেলাইছোঁ অসমৰ আমি কিমান দুখত আছোঁ আমিহে জানো সেইখিনি আৰু সেই মাজতে বিজনেছ চলি আছে জুবিন দাৰ ফটো লগাই কুৰকুৰি পেকেটত লগাই কি মানে আজিকালি মানুহবিলাকৰ মাথা বেয়া হ'ল নেকি চাগে ডাউটে লাগিছে এনেকৈ হ'লে কেনেকৈ হ'ব সেই কুৰকুৰি পেকেটটো য'তে য'তে পেলাব মানুহে কোনোবা মুতিব তাতে সেই ফটোটো লগোৱা আছে আমাৰ কি খং নুঠে চালে যেতিয়া খং নুঠিব আমাক বহুত বেয়া লাগিছে এনেকৈ ফটো মানে কোনো লগাই নাই মানুহবিলাকে মানে এইখিনি আপোনালোকক ক'ব বিচাৰিছোঁ ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক আৰু আমাৰ হেমন্ত মামালৈ পঠাব পাৰে যোনে যি কৰিছে সেইটো বন্ধ কৰিব লাগে যিমান সোনকালে পৰা যায় তো আপোনাৰ পৰা সেইখিনি লাগে তো যিমান পাৰে ভিডিঅ'টো আজি শ্বেয়াৰ কৰক আপোনালোকে ধন্যবাদ জয় অসম জয় জুবিন দা